নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ' লৈ ভিডিঅ'খন শেষলৈকে চাব ভাল লাগিলে এটা লাইক কৰি থৈ গুচি যাব কিছুমান ভিডিঅ' ক্ৰিয়েটৰ সকলোৱে নহয় কেইটামান ভিউজ পোৱাৰ লবত নানান ধৰণৰ অশ্লীলতা ব্যৱহাৰ কৰি সামাজিক মাধ্যমত নিজৰ মতামত দাঙি ধৰাটো এটো কোনো উচিত কথা নহয় আৰু আনৰ ধৰ্ম সমালোচনা কৰা এটো কোনো উচিত নহয় তোমালোকক অধিকাৰ কোনে দিলে আনৰ ধৰ্মক তুমি সমালোচনা কৰা তোমালোকক অধিকাৰ কোনে দিলে যিজন ব্যক্তিয়ে ধৰ্মৰ বিষয় বা ধৰ্মৰ ওপৰত তুচ্ছ মাত্ৰ জ্ঞান নাই সেইজন ব্যক্তিয়ে ধৰ্মৰ সমালোচনা কৰাটো উচিত নহয় কেইটামান ভিউজৰ লবত এনেকুৱা কাণ্ড কীৰ্তি কৰা বন্ধ কৰক এজন ব্যক্তিয়ে ভুল কৰিছে তাৰ ওপৰত একচন লোৱাটো স্বাভাৱিক কিন্তু তাৰ মাজত ভগৱানক টানি আনাটো এইটো উচিত নহয় ইয়াৰ ওপৰত অসম চৰকাৰৰ সম্পূৰ্ণ তদন্ত হ'ব লাগে যিহেতু ধৰ্মৰ ওপৰত অশ্লীলতা ব্যৱহাৰ কৰি সমালোচনা কৰা এইখন পৃথিৱীত কাৰোই অধিকাৰ নাই